মাননীয় সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগৰ
বিভাগৰ মন্ত্ৰী বিমল বৰা ছাৰে তেখেতৰ চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ পঠাইছিল। তেখেতে ইয়াৰ পৰা ঘূৰি আহিছে, তাৰপিছত আকৌ আৰ্থিক সাহায্য যোগান ধৰিছে। এতিয়া মই আজি অকণমান সেৱা আমাৰ দলটোৱে মই সেৱা কৰি আহিছোঁ। আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে প্ৰাৰ্থনা কৰক তেখেতে যেন আকৌ আমাৰ মাজতে ৰাজগড়বাসীৰ মাজতে আকৌ এজন ধুনীয়া উঠা হৈ আমাক যিখিনি বাকী থাকে আমাক বিলাই যাওক, তাকে কামনা কৰিব। মন পিছলাৰে বতৰ গাভৰু ধুনীয়া
ৰাজভৱন বাতৰিলৈ স্বাগতম জনাইছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া। ৰাজগড় আঞ্চলিক ৰং বিভূষণ বিলনৰ তৰফৰ পৰা আমাৰ মৰমৰ শিল্পীগৰাকীক এখনি ফুলাম গামোচা এটি